নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ এই মুখামুখি অনুষ্ঠানটিত মোৰ লগত আছে দেৱাহতী বাইদেউ দেৱাহতী বাইদেউৰ ওচৰলৈ পুনে পুনে গৈছো নমস্কাৰ বাইদেউ নমস্কাৰ ওম শান্তি আপোনাক এই মুখামুখি অনুষ্ঠানটিত স্বাগতম জনাইছো ধন্যবাদ বাইদেউ মোৰ এটি প্ৰশ্ন যে বৰ্তমান সময়ত মানুহৰ বহুত টকা আছে ঘৰ দুৱাৰ আছে বিভিন্ন প্ৰকাৰে তেওঁ এটা আহল বহল জীৱন যাপন কৰি আছে কিন্তু এটা প্ৰশ্ন হয় মই প্ৰেক্টিকেল লাইফত পাইছো তেওঁ ছোৱালীজনী তিনিজনী ছোৱালী ধৰি ললো বিয়া দিব তেওঁ ৰিটায়াৰ হ'ব বিভিন্ন ধৰণৰ মানুহৰ এই মনত এই মগজুত খেলি থাকে যে মই ছোৱালীজনীক বিয়া দিব গ'লে কেনে ধৰণৰ ল'ৰা পাওঁ বা মোৰ চাকৰিটো ৰিটায়াৰ হ'ল ছোৱালীজনীক বিয়া দিব পৰা নাই এনেকে বিভিন্ন এংগুলত মানুহৰ কি এটা মানসিক এটা চাপ আমি দেখিবলৈ পাওঁ আৰু এনেকে তেওঁ মানুহজন ৰোগীয়া হৈ গৈ আছে যিজন মানে বংশগতভাৱে তেওঁ কোনো ডায়েবেটিছ পেচেণ্ট নাছিলে হাই প্ৰেছাৰ ধৰণৰ কোনো ধৰণৰ নাছিলে এইটো মানসিক চাপৰ কাৰণে বোধ হয় ইয়াৰ এটা ৰিজাল্ট অহা দেখা যায় আৰু যিসকলে এই ৰাজ্য শিক্ষা গ্ৰহণো কৰিছে তেওঁলোকে তাৰে পৰা পৰিত্ৰাণো পাইছে মই জানাত মই বহুতৰ লগত কথা পাতো কিন্তু মোৰ প্ৰশ্ন এইটোৱে তেওঁলোকৰ মাজৰ পৰা এই প্ৰশ্নটো ৰাজ্য শিক্ষা গ্ৰহণ কৰিলে এই যি পৰিত্ৰাণ পাব মানসিকভাৱে কি অভ্যাস কৰিলে কেনেকে কৰিলে কি ধৰণৰ আগুৱাই আহিলে তেওঁ তাৰ পৰা পৰিত্ৰাণ পাব আমাৰ এই যে ৰাজযোগ শিক্ষাত দৈনিক পাঠদান হয় য'ত পৰমাত্মাৰ মহাবাক্য আমি শুনো তাত পৰমাত্মাই এষাৰি বিৰাট ধুনীয়া কথা কয় বাক্যশাৰী হিন্দীত আছে যে মেৰে কো তেৰে মে পৰিৱৰ্তন কৰ বেফিকৰ বাদশাহ বনো বুজিছেনে মই এই কথাষাৰ বিশ্লেষণ কৰিবলৈ যোৱাৰ আগতে এটা কাহিনী কম আপোনাৰ তাৰমানে এবাৰ এজন ব্যক্তি আছিলে তেখেতে বহু বছৰ চাকৰি কৰিলে বহুত পইচা উপাৰ্জন কৰিলে কষ্ট কৰিলে আৰু গোটেই যি জীৱনৰ কষ্টৰ উপাৰ্জন সেই সমস্ত এটা ঘৰ বনোৱাত তেওঁ লগাই দিলে গতিকে ৰিটায়াৰমেণ্টৰ পিছত এটা বিৰাট সুন্দৰ তেওঁ এটা বাংলো এটা তেওঁ নিৰ্মাণ কৰিলে আৰু কেইবছৰমান পিছতে কি হ'ল যে সেই গোটেই ঘৰটোত জুই লাগে তেওঁলোক কিন্তু গোটেই কেইজনেই একেবাৰে সুৰক্ষিত আছিলে তেওঁৰ দুই পুত্ৰ পত্নী আৰু তেওঁ ঘৰটো যেতিয়া পুৰা জ্বলি আছে তেওঁ বাহিৰৰ পৰা ঘৰটো চাই আপুনি ভাবকচোন যিজন ব্যক্তিয়ে নিজৰ সমস্ত লগাই দিছে গতিকে তেওঁৰ সেই মুহূৰ্তত অৱস্থাটো কেনেকুৱা হ'ব নে একদম মানুহজন তাৰমানে দহি কহি একদম মানে মানসিকভাৱে পুৰা ভাঙি পৰিছে আৰু কি হ'ব এতিয়া মোৰ যি আছিল চব গ'ল চব শেষ তেনেতে আকৌ তেওঁৰ ডাঙৰ পুত্ৰই তেওঁ ওচৰ চাপি আহি পেলাই কয় যে দেউতা তুমি কিয় চিন্তা কৰিছা কিয় ইমান দুখ কৰিছা কিয়নো মই তোমাক জনোৱা নাছিলো তাৰ বাবে মই তোমাক ক্ষমা বিচাৰিছো কিন্তু তুমি গম নোপোৱাকে আচলতে মই ঘৰটোৰ লেনদেন আমুক পাৰ্টিটোৰ লগত কৰি থৈছিলো আৰু ঘৰটো মই বিক্ৰী কৰিছিলো ইতিমধ্যে গতিকে ঘৰ তেওঁলোকে গোটেইখিনি হৈয়ে গৈছে কাগজ পাতিৰ কামো আৰু পইচাটো একাউণ্টত ট্ৰান্সফাৰ কৰিলে সেই কথাষাৰ শুনা লগালগ যিজন ব্যক্তিৰ একেবাৰে তাৰমানে বেটাৰী ডাউন আছিল কি হৈ গ'ল আকৌ বেটাৰীটো বুলি শান্তি পাইছে কিয় অলপ আগলৈকে ঘৰটো কাৰ আছিল মোৰ গতিকে সেইটো জ্বলা লগালগ টেনচন তেওঁৰ হৈ গ'ল গতিকে জ্বলি গ'ল গতিকে মেৰা তেৰা বন গয়া হয় না তেনেকুৱাতে আকৌ তেওঁ সৰু পুত্ৰ দৌৰ মাৰি আহি পেলাই কয় যে নহয় দেউতা আৰু দাদা তোমালোকে এয়া কৰিছিলা হয় কিন্তু দেউতাই কথাষাৰ গম পালে বেয়া পাব বুলি দুখ পাব বুলি মই কিন্তু সেই পাৰ্টিক আকৌ পইচা ঘূৰাই দিলো আৰু ঘৰটো আকৌ পুনৰ আমাৰ নামতেই কৰিলো আকৌ সেই উশাহ ঘূৰি অহা দেউতাকৰ কি হ'ল আকৌ পুনৰবাৰ আকৌ ডাউন যেতিয়াই গম পালে যে মোৰ কাহিনীটো হাস্যকৰ কিন্তু ইয়াৰ পৰা আমি এটা বিৰাট সুন্দৰ মেছেজ পাওঁ চাবচোন আমাৰ মেইন টেনচন হতাশা অশান্তি ষ্ট্ৰেছৰ মূল কাৰণ কি হৈছে এই মই আৰু মোৰ ভাৱটো সেই বস্তুটোকে ইয়াত আমাক ৰাজযোগে শিকায় মই আৰু মোৰ ভাৱটোকে তেওঁৰ ওপৰত অৰ্পণ কৰাটো কেতিয়াও এইটো কোৱা নাই যে আমি হাতৰ ওপৰত হাত থৈ বহি থাকিম এইটো এটা কলা ইয়াত কেতিয়াও মোৰ যি আছে মোৰ ল'ৰা ছোৱালী আদি কৰি যি আছে মোৰ নহয় তেওঁক অৰ্পণ কৰিব লাগে মন আৰু বুদ্ধিৰে ডেফিনেটলি আমি দায়িত্বৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰো
তেওঁক দিয়া মানে এইটো বুজোৱা নাই যে মই ঘৰ সংসাৰ এৰি পেলাই আহাটো মই থাকিব সকলোৰে মাজতে লাগিব কিন্তু মন বুদ্ধিৰে এই বস্তুটো যে এই যে সৃষ্টি ৰূপী ৰংগমঞ্চত মই যে এই নাটকখন পালন কৰি আছো তেখেতৰ মাতৃ ৰূপে বা তেখেতৰ পত্নী ৰূপে বা ভগ্নী ৰূপে ভাতৃ ৰূপে যি মই নাটকখন প্লে কৰি আছো সেই ৰোলটো মই পাৰফেক্ট প্লে কৰিব লাগিব সেইটোত মোৰ ধ্যান হ'ব লাগে কিন্তু প্ৰত্যেকে সন্তান তেওঁৰ গতিকে তেওঁ এনেও তাৰ কাৰণে মানে মেইন ৰেছপন্সিবল তেওঁ গতিকে মই মাত্ৰ ৰোলখিনি পাৰফেক্টলি প্লে কৰিব লাগে ৰেছপন্সিবিলিটিৰ পৰা হাত সাৰিব নালাগে আৰু দায়িত্বত তেওঁক অৰ্পণ কৰা মানে এয়া বুজোৱা হোৱা নাই যে মই হাতৰ ওপৰত হাত থৈ বহি থাকিম আৰু গোটেইখিনি তেওঁ কৰিব সেইটো নহয় মই প্ৰতিটো খোজ মানে কৰ্ম কৰি পেলাই মই যি কৰ্ম কৰিছো এইটো মোৰ নহয় তেখেতৰ কিন্তু মই কৰ্ম কৰিব লাগিব এই যিটো আৰ্ট এই যিটো কলা এই কলাটো যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে এনেকৈ আগুৱাই যাব পাৰো তেতিয়াহ'লে মোৰ ছোৱালীজনী ক'ত বিয়া হ'ব কেনেকে দিম কি ল'ৰা পাব এইটো মোৰ টেনচন নাই চিন্তা নাই তাত মোৰ এটা বস্তু আমি বহুত ধুনীয়াকে জ্ঞানৰ আধাৰত বুজিব লাগিব ফাৰ্ষ্ট অফ অল যে প্ৰতি আত্মাৰে আমি কাৰ্মিক একাউণ্টৰ বিষয়ে আমি পঢ়িছো আৰু জানিছো নহয় নে গতিকে আমি প্ৰতি আত্মাই কিন্তু নিজৰ নিজৰ হিচাপ কিতাপ আমি লগত লৈ আহিছো আজি হ'ব পাৰে যে মই তেখেতৰ মাতৃ কিন্তু তথাপিও কিন্তু পৃথক ভাৱে যদি আমি চাওঁ তেওঁ এক অন্য সুকীয়া আত্মা যি নিজৰ পূৰ্বৰ হিচাপ কিতাপ লগত লৈ আহিছে আৰু তাৰ অনুসাৰীয়ে তেওঁৰ জীৱনলৈ সেই ঘাত প্ৰতিঘাত বা আয় উন্নতি যি সেই ধৰণে তেওঁ জীৱনলৈ আহিব আজি মই মাতৃ হিচাপে তেতিয়াহ'লে কৰণীয় কি আছে মই কি কৰিব পাৰো তেওঁক মই শুদ্ধ চিন্তা পজিটিভ চিন্তা ভাল কৰ্ম শুদ্ধ কৰ্ম তেওঁক মই সেয়া শিকাব পাৰো নহয়নে তেওঁক মই এই বস্তুটো কেতিয়াও হ'বই নোৱাৰে যে জীৱনলৈ পৰিস্থিতি নাহিব পৰিস্থিতি আহিব কিন্তু তাক সন্মুখীন কৰি সেইখিনি মুহূৰ্তটো মই চিন্তাধাৰা কেনেদৰে শুদ্ধ কৰি ৰাখিম তেওঁক মানসিকভাৱে সবল কেনেদৰে কৰিম মাতৃভাৱে মোৰ আচলতে মেইন মোৰ দৃষ্টিকোণ সেইটো হ'ব লাগে আজি যদি ময়ে চিন্তাত থাকো যে কি হ'ব কলৈ যাব কেনেদৰে যাব তাৰ মানে সেই বস্তুটোত মই আৰু ঘিউ ঢালিছো সেই বস্তুটোক মই আৰু বেছি জুই পুৰা দককৈ মই জ্বলিবলৈ দিছো গতিকে মই আচলতে তেওঁৰ যিটো মূল আধাৰ সেই আত্মাক সবল কৰিবলৈ মই চাব লাগে তেওঁ মোৰ ছোৱালী ৰূপে নহয় তেওঁ এক আত্মা গতিকে সেই আত্মাক মই শক্তিশালী কৰো জ্ঞানেৰে গুণেৰে পৰিপূৰ্ণ কৰো যাতে তেওঁ জীৱনলৈ অহা প্ৰতিটো ঘাত প্ৰতিঘাত একদম সহজে তেওঁ পাৰ কৰি লৈ যাব পাৰে সংঘাতৰ পৰা মানুহ আঁতৰাৰ কাৰণে একমাত্ৰ উপায় হৈছে ৰাজ্য আৰু এই ৰাজ্যক যদি এজন মানুহে জীৱনত এপ্লাই কৰে সহজতে আমাৰ যিবিলাক সমস্যা সংকট আহে তাৰ পৰা আমি বিভিন্ন প্ৰকাৰে আমি ওলাই আহিব পাৰিম ইয়াৰ আগতে আপুনি এটা কথা ক'লে যে অৰ্পণ মানে তেওঁক বা ঈশ্বৰক দিব লাগে দিয়া যিটো কলা যে মোৰ চব আছে কিন্তু মই ভগৱানক দিছো তাত অকণমান ডাইভাৰ্ট হ'বনে মানুহজন এই ভগৱানটো তেওঁ মই হাত সাবুতি বহি থাকো অলপ আগতে ক'লে যে আপুনি কৰ্ম কৰিব লাগিব কিছুমান মানুহ আছে যে ব্ৰহ্মকুমাৰীত আহি পেলাই এটা বেয়া ৰিজাল্ট এটা মানে এনেকুৱা অনুভৱ কৰে মইতো আৰু কৰি একোৱেই লাভ নাই কাৰণ এই ধৰণৰ কথা এই যিটো সমাজ যিটো মানে ক্লাছ এই ক্লাছটোৰ পৰা অন্য ধৰণৰ তেওঁ এটা ৰিয়েক্ট কৰে নেকি আচলতে ইয়াত এটা বিৰাট সূক্ষ্ম লাইন আছে বিৰাট এটা মিহি মাৰ্জিন গতিকে ভালদৰে নুবুজিলে আমি কনফিউজ সেইখিনি আমি মন আৰু বুদ্ধিৰে এইটো অৰ্পণ কৰিছো যে এওঁলোক এই চাৰিজনীয়া পৰিয়ালটোত সাপোজ মই মা মোৰ স্বামী মোৰ আৰু দুয়ো সন্তান এওঁলোকৰ লগত মই সেই ৰোলটোহে প্লে কৰিছো কিন্তু আত্মিক ৰূপে সেই পৰমাত্মাৰেতো সন্তান মই যেনেদৰে তেওঁৰ সন্তান আত্মিক ৰূপে অন্য এই তিনিওজনৰ লগত আজি মই এই পৰিয়ালটো মই আছো একেলগে এওঁলোক তিনিওজনো কিন্তু তেওঁৰে সন্তান গতিকে সেই ৰূপটোত আপুনি কওকচোন মই তেওঁলোকৰ কাৰণে যিমান শুদ্ধ চিন্তা কৰিব পাৰিম তেওঁলোকৰ হকে যিমান কল্যাণৰ কথা মই ভাবিব পাৰিম মোতকৈতো নিশ্চিতভাৱে তেওঁ ভাবিব পাৰিব নহয় নে গতিকে সেইখিনিত অন্তত মই বাৰু নিশ্চিন্ত হ'ব নোৱাৰো নে যে এওঁলোকৰ দায়িত্ব মোতকৈতো অন্তত তেওঁ বেছি ভালদৰে ল'ব নহয় নে গতিকে তেওঁক সেই দায়িত্বখিনি দি পেলাই মই চিন্তা কৰি পেলাই তেওঁলোকৰ কিবা কল্যাণ কৰিব পাৰিম জানো চিন্তা কৰিব নালাগে মই শুদ্ধ চিন্তা কৰো আৰু কৰণীয় যিখিনি মাতৃ হিচাপে মোৰ ৰেগুলাৰ যিখিনি ৰেছপন্সিবিলিটি মই সেইখিনি পালন কৰো পোন প্ৰথমতেতো মাতৃ হিচাপে মোৰ ৰেছপন্সিবিলিটি এইটো হ'ব লাগে যে
মই নিজকে এনে এক স্বৰূপ বনাও, এনে এক নিশ্চিন্ত আত্মাৰ মই এক নিজকে যেন প্ৰতিমা ৰূপে মই নিজকে মই গঢ় দিওঁ যে মোৰ সেই ভাইব্ৰেশ্যনে মোৰ সেই ৰিফ্লেকশ্যনটোৱে মোৰ বাচ্চাকেইটাকো তেনেকুৱা বনাওক, তেওঁলোকৰ ব্যক্তিত্বও তেনেদৰে গঢ় লওক, মোৰতো ৰেছপনচিবিলিটি সেইটো হ'ব লাগিছে নহয়নে? গতিকে আচলতে পৰমাত্মাই কেতিয়াও আমাক কৰ্মৰ পৰা আঁতৰিবলৈ কোৱা নাই, কিয়নো ৰাজযোগ হৈছে কৰ্মযোগ। মই যদি এজন বিজনেছমেন, মই বিজনেছ কৰিব লাগিব। যদি মই এগৰাকী পিতৃ, কাৰণ মই আজি সেই উপাৰ্জন কৰি আনিলেহে মোৰ ল'ৰা ছোৱালীকেইটা মই সেই যি মানে দৰকাৰী শিক্ষা দীক্ষা সেইখিনি মই দিব পাৰিম। গতিকে মই মোৰ সেই কৰণীয়খিনিও কৰিব লাগিব, মই বজাৰো কৰি আনিও দিব লাগিব, খুৱাবও লাগিব। সেই কৰ্মটো সম্পূৰ্ণ পৃথক। সম্পূৰ্ণ। আমাৰ সময় গ'লেই, মই তাৰে আগতে আপোনালৈ মোৰ অনুৰোধ, দৰ্শকসকলক পাঁচটা গুণ, আমাৰ আত্মাৰ 5টা গুণ আছে কি কি, এই বিষয়ে আপোনাৰ দৰ্শকসকলক কওক। আচ্ছা, আচলতে গুণটো কেইবাটাও, কিয়নো আমি এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আহি দৈনিক অধ্যয়ন কৰি আমি এখোজকৈ আমি সেই দিব্যতাৰ ফালে আমি অগ্ৰসৰ নহয়নে? আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এক লক্ষ্য লৈ আমি আহো যে আমি প্ৰত্যেকেই সেই দেৱী দেৱতাসকলৰ দৰে দিব্য গুণৰ অধিকাৰী আমি হ'ম। আৰু তাৰে অন্যান্য কেইবাটাৰো গুণৰ ভিতৰত এটা বিৰাট সুন্দৰ গুণ হৈছে মধুৰতা। হয়নে? সেই মধুৰতাৰ গুণে চাবচোন প্ৰত্যেককে আকৰ্ষিত কৰে। মধুৰতা এইটো নহয় যে বাটাৰিং, কাৰোবাক তেলিয়াইছো, সেইটোও কিন্তু নহয়। সেইটো মানে স্বাভাৱিকভাৱে ইমান এক সুন্দৰ গুণ যে নেচাৰেলি যিটো ফ্ল' হয়, যিটো বস্তু আহে আকৰ্ষণ কৰে। চাবচোন তেনে এজন ব্যক্তি আমি তেওঁলোকৰ সান্নিধ্য আমি বিচাৰো, তাৰমানে কাৰণ তেওঁলোকৰ পৰা সেই ভাইব্ৰেশ্যনটো আমি লাভ কৰো নহয়নে? আন এক যদি আমি ক'বলৈ যাওঁ, সেয়া হৈছে সহনশীলতা। আজিকালি সহনশীলতাৰ অভাৱৰ কাৰণে আজি সম্বন্ধবিলাক বেয়া হৈছে। আমি ইজনে সিজনক আমি একচেপ্টে কৰিব নোৱাৰো। কিয় তেনেকে ক'ব, কিয় তেওঁ তেনে ধৰণৰ, সেই বস্তুটোতে মাত্ৰ বাৰে বাৰে আমি আঙুলিয়াও হয়নে? ময়ো যে অকমান সৰু হ'ব পাৰো, ময়ো যে বুজিব পাৰো, মই অলপ বুজি পালে যেন সন্মুখৰ জনেও সেই বস্তুটো একচেপ্ট কৰিব পাৰিব, সেই গুণটো আজি আমাৰ নাই, নোহোৱা হৈ গৈছে। আৰু এটা কথা জানেনে, যে যিজোপা গছত তাৰমানে ফল ফুল লাগি আছে, ঢেৰ ফলেৰে পৰিপূৰ্ণ, সেই গছজোপা সদায় দূৰ হৈ থাকে। তাৰমানে যিজন ব্যক্তি গুণী আৰু জ্ঞানী, তেওঁ নিজকে তল কৰিবলৈ কেতিয়াও কিন্তু কুণ্ঠাবোধ নকৰে। এম্পটি ভেছেল চাউণ্ডছ মাচ বুলিও ইংৰাজীত এষাৰ কথা আছে, বেছি শব্দ হয়। গতিকে যদি সন্মুখৰ জনত শব্দ বেছি হৈ আছে, মই অন্তত নিজকে ভাবিব পাৰো ন যে মই সেই ঈশ্বৰৰ সন্তান, আৰু মই সেই ঈশ্বৰৰ গুণ গৰিমাৰ আধাৰতে মই তেওঁৰ লগত মই সম্বন্ধলৈ আহিব লাগিব। গতিকে সহন কৰাটো আচলতে দুৰ্বলতা নহয়, সেই গুণটো আমি ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আমি আয়ত্ব কৰিবলৈ আমি সক্ষম হওঁ। ইয়াৰ পিছতে আন এক গুণ হৈছে দৃঢ়তা। কিয়নো আজিকালি আমি চাবচোন, আমি বহুত ভাবো যে এইটো কৰিম সেইটো কৰিম, আমুক তামুক ঢেৰ ভাবো, আৰু ভাল আৰু বেয়াৰ মাজৰ সম্পূৰ্ণ সেই বিচাৰ কৰিব পৰা শক্তিও আছে আমাৰ মাজত, কিন্তু দৃঢ়তাৰ অভাৱ, সেই ৰাস্তাটোত আগুৱাই যাবলৈ দৃঢ়তাৰ অভাৱ। গতিকে এই ৰাজযোগ যি আমাৰ প্ৰেক্টিচ, ৰাজযোগ প্ৰেক্টিছে আমাৰ ভিতৰত সেই দৃঢ়তাৰ শক্তি আনি দিয়ে, কনফিডেন্স, ডিটাৰমাইণ্ড বনাই মোক যে মই কৰিমেই, মই আগুৱাই যামেই, সেই বস্তুটো আমাৰ ভিতৰত সেই বস্তুটো ডেভেলপ হয়। ইয়াৰ পিছতে আন এটা বিশেষ গুণ হ'ল নিৰ্ভয়তা। মানে ইমান সুন্দৰকৈ আমি এই ৰাজযোগ জ্ঞানত এজন সংগী বিচাৰি পাওঁ, আৰু সংগীজন কোনো এলাপেচা নহয়, সংগীজন হৈছে তেওঁ সেই পৰম সৰ্বশক্তিমানজন মোৰ সংগী। গতিকে তেওঁৰ লগত আছে যেতিয়াতো একো চিন্তা কৰিবলগীয়া নাই। গতিকে সম্পূৰ্ণ সেই নিৰ্ভয়তাৰ গুণ আহে, তেওঁৰ লগত আছে গতিকে মই আগুৱাই যাম। তেওঁ আমাক এই কথাষাৰেৰে আমাক ইমান নিশ্চিন্ত কৰি তোলে যে তুমি মাত্ৰ তোমাৰ এখোজ আগবঢ়োৱা, আৰু মই 1000 খোজ দি পেলাই তোমাক ধৰিবলৈ, তোমাক আগুৱাই দিবলৈ মই সদায় তোমাৰ লগত আছো। গতিকে তেনে এষাৰ কথা জনাৰ পিছত আৰু শুনাৰ পিছত তাত ভয়ৰ কোনো কথা, জীৱনত এই বস্তুটো হৈছে নে? মানে কেইবাবাৰো সেই কথাটোৰতো কোনো ডাউটেই নাই। কিন্তু প্ৰথমতে সেই যিটো কলো নহয়, প্ৰথম খোজটো দিব লাগিব, মানে প্ৰথম সাহসৰ 1 খোজ আপুনি দিয়ক, 1000 খোজ বঢ়াই পেলাই কিন্তু তেওঁ আপোনাক আঁকোৱালি ল'ব। গতিকে নিৰ্ভয়তা। সঁচাকৈ আপুনি যিখিনি কথা ক'লে যে নিৰ্ভয়তা, মোৰ এজন বেকত আছে, তেওঁ ঈশ্বৰ, তেওঁ যদি মই ভাৱনাৰে মই গঢ় দিব পাৰিছো মোৰ জীৱনটোক, মোৰ একোৱেই নাই, সহজ, মোৰ কোনো ভয় নাই,
নিৰ্ভয়তে খুব ধুনীয়াকৈ মই একা বেকা বাট হলেও মই নিজৰ জীৱনটোত নিজৰ জাগাত মই নিশ্চয় উপনীত হ'ম ইয়াৰ পিছত আপুনি কি ক'ব এটা গুণ আছে আপোনাৰ আৰু এটা গুণ হৈছে সন্তুষ্টতা হয়। যিটো এই জীৱনৰ কাৰণে প্ৰতিজন ব্যক্তিৰে কাৰণে কিন্তু বিৰাটেই গুৰুত্বপূৰ্ণ সন্তুষ্টতাৰ অভাৱৰ কাৰণেতো গোটেই খেলি মেলি বিলাক গোটেই ষ্ট্ৰেছ মানে খুচি নাই মানে মই এইটো নহল মই ভাল নালাগে মই এইটো হ'ব লাগে আচলতে সন্তুষ্ট হৈ পেলাই সেই একেটা কৰ্মই কৰিলে কিন্তু তাৰ ৰিজাল্টটো ভাল হয় আৰু ইয়াত কি হয় জানেনে ইমান ধুনীয়াকৈ মই মানে মোৰ এই মনৰ তাঁৰডাল তেওঁৰ লগত এনেকুৱাকে কানেক্টেড হৈ থাকে যে তেওঁৰ পৰা অহৰহে কাৰেণ্টটো ফ্ল' হৈ থাকে মোলে গতিকে মোৰ বেটাৰীটো তেওঁ এনেকুৱাকে ফুল কৰি ৰাখে এনেকুৱাকে সন্তুষ্ট কৰি ৰাখে যে মোৰ আনৰ পৰা একো এক্সপেক্টেশনছ নাথাকে এক্সপেক্টেশন নাই যেতিয়া দুখো নাপাওঁ সেই বস্তুটো যিহেতু মই অলৰেডি পৰিপূৰ্ণ খাই বৈ পেট ফুল তেতিয়াতো মই আনক নকওঁ ন আৰু এসাঁজ দিয়া খাবলৈ বুলি সেই বস্তুটো গতিকে আমাক ঈশ্বৰে এনেকুৱা সন্তুষ্ট কৰি ৰাখে পৰিপূৰ্ণ কৰি ৰাখে ইয়াত আৰু বেলেগ বিচাৰি যাবলগীয়া নাই তাৰমানে এই প্ৰথম যিটো ক'লে আপুনি মধুৰতা যদি আপুনি নিজে সাবকনচিয়াস মাইণ্ডত মানে আপুনি ভাবে এনাৰ্জিটো যে মোৰ মধুৰতা এটা গুণ হয় যদি ৰাতিপুৱা শুই উঠিয়ে 10 বাৰ যদি কয় এদিনত এটা কৰি যদি লয় নহয় যে এদিনত মই এটা এই সমান বুলি ক'লো মই এই সমান মধুৰতা এটা গুণ এই গুণটো মোৰ আজি 10 বাৰ মই আওৰালো মনহিমত তেতিয়া এই মধুৰতা গুণটো অকল মোৰ নহয়তো স্বয়ং পৰমাত্মাৰো আছে কিন্তু জ্ঞানৰ সাগৰ গতিকে তেওঁৰ লগত মই লিংক আপ কৰি যদি কওঁ অট'মেটিকলি এই মধুৰতা গুণটো এটা ফ্লো হয় ঠিক তেনেকে এইটো মেডিটেশ্যনতো আহে আৰু যিটো মই দৃঢ়তা যে দৃঢ়তা সেইকাৰণে ভগৱানে কয় নেকি যে আপুনি ক'লে যে অলপ আগতে মই সফলতা পাইছে আপুনি এটা খোজ দিলে 1000টা ভগৱানে দি আছে 100% বহুত ভাল লাগিল বাইদেউ আজিৰ এই সুন্দৰ অনুভৱ আৰু দৰ্শকসকলে নিশ্চয় প্ৰেক্টিচ কৰিব আপোনালোকে দেই প্ৰেক্টিচ কৰিলে আপোনালোকে গম পাব যে ইয়াত কি ৰহস্য লুকাই আছে মানসিকতা মানুহৰ মাজলৈ লৈ আহিম চাই থাকিব মুখামুখি এই অনুষ্ঠানটি আজি সময় হ'ল যি আহি পুনৰ আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লৈছো ওম শান্তি বাইদেউ ওম শান্তি ধন্যবাদ